Hello everyone. আজি নতুন ভিডিও এটাত আকৌ স্বাগতম জনাইছো আপোনালোকক। আজি ভিডিওটো বিশেষকৈ আমাৰ সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নতুন সিনেমা যোনখন ৰৈ ৰৈ বিনালে সেইখনৰ এটা ৰিভিউ দিওঁ বুলি আপোনালোকক আহিলো। একচুয়ালি কালি আমাৰ সিনেমাখন ৰিলিজ হৈছিল 31 তাৰিখৰ দিনাখন। তো কালি মই সিনেমাখন চালো কিন্তু মানে ভিডিওটো বনাব পৰা নাছিলো। তো আজি বনাইছো ভিডিওটো। বেসিক্যালি সিনেমাখন সকলোৱে আপোনালোকে জানক এখন নাই কমত 3 মাহৰ ওপৰত সিনেমা হলত আপোনালোকে পাব। প্লাস এখন বিশ্ব অভিলেখটো ডেফিনেটলি গঢ়িব। ওয়ার্ল্ড রেকর্ডটো ইয়াৰ পাক্কা। তো সিনেমাখন বেসিক্যালি মিউজিকৰ ওপৰত ডিপেন্ড কৰি পিনে বনাইছে। বহুত ধুনীয়া হৈছে সিনেমাখন, সকলোৱে চাওক। তো মেইন সিনেমাখনৰ কাহিনীটো তিনটা স্পেশাল কাহিনী আছে সিনেমাখনত। তিনটা কাহিনী বেলেগ বেলেগ কিন্তু তিনটা কাহিনী আপোনাৰ একেলগে সংযুক্ত হয় সিনেমাখনত। তো বহুত ধুনীয়া হৈছে কাহিনীকেইটা, আপোনালোকে চাব পাৰে। সিনেমাখন মানে জুবিনদাৰ সকলোৱে গম পায় অন্ধ হিচাপে তেওঁ এক্টিং কৰিছে। মানে তেওঁ এক্টিঙত ইমান ধুনীয়াকৈ খাপ খাই পিনে ইমান পাৰফেক্টলি কৰিছে, আপোনালোকে দেখি মানে আউটষ্টেণ্ডিং পাৰফৰ্মেন্স। সেলিউট, মানে লেজেণ্ড সদায় হয় তেওঁ। মানে এনেকুৱাকৈ এক্টিং কৰি গৈছে। বাকী কোৰ মেম্বাৰ যোনকেইজন আছে কাষ্ট কৰিছে তেওঁলোকেও ভালে কৰিছে, যেনেকৈ ঐশ্বৰ্য দা, মৌচুমী বা, জয়, সবেই পুৰা পাৰফেক্টলি কৰিছে। সিনেমাখন ডাইৰেক্ট কৰিছিলে আমাৰ ৰাজেশ ভূঞা দাই। সিনেমাখনৰ যেতিয়া আমাৰ ৰৈ ৰৈ বিনালে গানটো গায় জুবিন দাই, মানে গাৰ নোম আপোনালোকৰ ক্ষীৰ খাই উঠিব। মানে ইমান ধুনীয়া লাগে গানটো। তাত তেওঁৰ লগত একেবাৰে মিলাই পিনে গানটো গায়, বহুত ধুনীয়াকৈ গাইছে গানটো। মানে সিনেমাখনত ধুনীয়াকৈ আপোনালোকেতো গানটো অলৰেডি শুনিছেই, কিন্তু সিনেমাখনত যেতিয়া আপোনালোকে চাব পুৰা মানে মন আপোনালোকৰ চুই যাব, অন্তৰ চুই যাব, এনেকুৱা মানে গানটো হৈছে তাত। মানে একদম একজেক্ট জেগাত দিছে গানটো। চাই চাব, সকলোৱে আহিব সিনেমাখন চাবৰ কাৰণে। এতিয়া হয়তো সকলোৱে দেখিছেই টিকেট হয়তো এসপ্তাহলৈকে এতিয়ালৈকে পাবলৈ নাই। মানে প্ৰত্যেকখন মানে ভাৰতৰ আমাৰ 800টা সিনেমা হলত ৰৈ ৰৈ বিনালে চলি আছে। সবতে টিকেট টোটালি ফুল, এসপ্তাহলৈকে ফুল হৈ আছে। অলমোষ্ট সবতে ফুল হয়। সিনেমাখন ফাৰ্ষ্ট ডে কালেকশ্যন আমাৰ 5 crore ওপৰত হৈছে। বেসিক্যালি সিনেমাখনত অলপমান কমেডি আছে। কমেডিতকৈ বেছি সিনেমাখনত আপোনালোকে কান্দিব বেছি পাব। অলৰেডি দেখিছে ফাৰ্ষ্ট যেনেকৈ মানুহবোৰ ওলাই আহিছে হলৰ পৰা, প্ৰত্যেকৰ চকুলো হৈ আছে। প্ৰত্যেকৰ চকুলো এই কাৰণ কেলে প্ৰাণৰ শিল্পীগৰাকী লাষ্ট মুহূৰ্তটো মানে চাই সকলোৱে দুখ লাগিছে। ইভেন ময়ো কালি সিনেমাখন চাই অলপ আৱেগিক হৈ পৰিছোঁ। মানে বহুত মানে অন্তৰৰ পৰা ভাল পাওঁ জুবিন দাক। বহুত ভাল লাগিলে সিনেমাখন, লাষ্ট সিনেমা তেখেতৰ। আৰু হয়তো কেতিয়াও দেখিব নাপাম ইয়াৰ পিছত সিনেমা জগত বা গানৰ ক্ষেত্ৰত তেওঁক আমি কেতিয়াও নাপাওঁ। কিন্তু মানে যোনখন সিনেমা তেওঁ বা যোনখিনি গান তেখেতে দি থৈ গৈছে, এনেই ভাবকচোন আমাৰ যেতিয়া ৱেষ্টাৰ্ণৰ এতিয়া ৰেপ মিউজিক বা ইমানখিনি ডাঙৰ হলিউড বলিউড আছে, তাৰ পিছতো জুবিন দাই কৈছিলে যে এটা টাইমত সকলো জেগাতে সিনেমা হলিউড বা বলিউডৰ বাহিৰে অকল অসমীয়া সিনেমা হ'ব। ঠিক একেই আমাৰ ডিব্ৰুগড়ৰ পৰা আদি কৰি সকলোতে অকল জুবিন দাই চিনেমা। সব হিন্দী ইংলিছৰ সিনেমা সব বাতিল কৰি দিছে, অকল জুবিন দা সিনেমা লাগি আছে। সিনেমাখনত ঐতিহাসিক সিনেমা হ'ব, কিন্তু তাত এটা বেছি ভাল লাগে মানে সিনেমাখনত আমাৰ ডিব্ৰুগড়খনৰ কথা উল্লেখ আছে। এটা জেগাত কয় ডিব্ৰুগড় বুলি। সেইটো হয়তো ঐতিহাসিকলোকে মানে যেতিয়ালৈকে আমি ঢুকাই যাম বা আমাৰ নৱপ্ৰজন্ম আহিব, তেওঁলোকে গম পাব যে জুবিন দাৰ এখন সিনেমাত আমাৰ ডিব্ৰুগড় নামটো উল্লেখ আছিলে। বাকী আপোনালোকে চাব ভিডিঅ' কোনডোখৰত জুবিন দাই সেই সিনেমাখনৰ ৰৈ ৰৈ বিনালে সিনেমাখনত ডিব্ৰুগড়ৰ কথাটো উল্লেখ কৰে, আপোনালোকে চাই পিনে এবাৰ কমেণ্ট কৰিব মোক। সিনেমাখনৰ যোগেদি মানে জুবিন দাই হয়তো একচুৱেলি ভগৱানে হয়তো তেওঁক গম পাইছিলে যে হয়তো তেওঁ আৰু কেতিয়াও নাথাকিব। কাৰণ কেলে তেওঁ যোনখিনি মানে নিজৰ লাইফত ঘটি গ'ল, এতিয়া যেনেকৈ আমি জুবিন দাক হেৰুৱালোঁ, তো সেই হেৰুৱাত সময়টো আপোনালোকে ট্ৰেইলাৰটোত হয়তো চাইছে। ডাইৰেক্ট একদম এজ ইট ইজ ছেম দেখায় অকণমান এটা চিন, ডাইৰেক্ট একেবাৰে ছেম, একো ডিফাৰেঞ্চ নাই। তো সেনেকুৱা এটা চিন দি থৈ গৈছিলে। তাত এটা ট্ৰেইলাৰটোত আপোনালোকে এটা ডায়লগ শুনিছিলে,
এই সাগৰখন হয়তো বহুত ডাঙৰ বিশাল তাত মই হয়তো সাঁতুৰিব পাৰিম নে নোৱাৰিম ঠিক সেনেকেই তেওঁ সাগৰ মাজত বিলীন হৈ গ'ল হয়তো তাতো এটা ভিডিও ক্লিপ আছিলে মানে যোনটো নেকি হয়তো আমাৰ যোনখিনিয়ে সিনেমাখন শুটিং কৰি আছিলে সেই ক্লিপটো যদি এটলিষ্ট হেতু টাইমত মানে যোনজনী মৌসুমী বাইদেউ আছে মৌসুমী বাইদেৱে যেনেকে জুবিনদাৰ ওয়াইফ হিচাপে মানে সিনেমাখনত এক্টিং কৰিছে সেই দখত মৌসুমী বাইদেৱে যেনেকে কথাটো কয় কথাটোত মানে গৰিমা বৌৰ লগত একেবাৰে খাপ খাই পৰিছে মানে যেতিয়া মানে কয় মৌসুমী বাইদেউ মানে যে মই তোমালোকত আছো তুমি সাঁতুৰিব পাৰিবা হয়তো সিঙ্গাপুৰলৈ যদি জুবিনদাৰ ক্ষেত্ৰত জুবিনদাৰ লগত বাই মানে আমাৰ বৌ গ'লহেঁতেন গৰিমা বৌ গ'লহেঁতেন হয়তো ইমানখিনি কেতিয়াও নহ'লেহেঁতেন আমি জুবিনদাক কেতিয়াও নেহেৰুৱালোহেঁতেন হয়তো সেই ভিডিঅ'টো যদি অকমান ক্লিপটো 15 সেকেন্ড হলেও মানুহে যদি যোনে শুটিং কৰি আছিলে হেতু যদি ক্লিপটো যদি এটলিষ্ট ইনষ্টাগ্ৰাম বা মানে ইউটিউবত যদি কোনোবাই শেয়াৰ কৰিলেহেঁতেন এজ এ শৰ্ট ভিডিঅ' হিচাপত তেতিয়াও অসমৰ ৰাইজ সতৰ্কৰ হ'লহেঁতেন তেতিয়াও হয়তো বহুতে মাত মাতিলেহেঁতেন সিঙ্গাপুৰলৈ জুবিনদা অকলে যোৱাটো বৌক হয়তো যাবলৈ ক'লেহেঁতেন তেতিয়া মই ভাবো এইটো বাকি ভগৱানে যেনেকে কৰিছে এতিয়াতো তাত একো ক'ব নোৱাৰো আমি জাষ্ট অকল এটাই কথা আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ ন্যায় অতি দৰকাৰ যোৱাকালি এটা ভিডিঅ'ত মই চাইছিলো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ডিসেম্বৰলৈকে হয়তো পারফেক্ট যোনটো জাস্টিস দিব হেতু হ'ব কিন্তু মই এটো অনুৰোধ জনাম যে কোনো ধৰণৰ জুবিনদা কেতিয়াও খত মানুহ হয় কেতিয়াও কাৰো ভুল কৰা নাই মানে কাৰো দুখ দিয়া নাই হেনুকা মানুহজনক এনেকে কৰিছে যোনে কৰিছে তাৰ উচিত শাস্তি দিব লাগে মই অকল হেতুই কইম জাস্টিস ফৰ জুবিনদা ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে জুবিনদাৰ কাৰণে আপোনালোকক সকলোকে অনুৰোধ কৰিছো এবাৰ সিনেমাখন চাওক আৰু সকলোকে যিমান এবাৰ নহয় যিমান পাৰে আপোনালোকে চাওক ভাল লাগিব সিনেমাখন বেয়া নাপায় বহুত ধুনিয়া হৈছে সিনেমাখন কাহিনীটো বহুত ভাল আৰু লগতে যোনখিনি অভিনয় কৰিছে অভিনয় কাৰুক আপুনি মানে অলমোস্ট বিৰতি লগাই 2 ঘণ্টা আঢ়ৈ ঘণ্টা সিনেমা হয় আপোন কোনো হে আঢ়ৈ ঘণ্টা টাইম আপোনালোকে এটা টাইমো যে সিনেমাখন যে অকমান বেয়া লাগিছে বা এনেকুৱা নহয় বহুত ভাল পাব আপোনালোকে চাবলৈ যাওক ৰৈ ৰৈ বিনালে অসমীয়া সিনেমা এখন আমাৰ ভগৱানজনৰ শেষৰ সিনেমা তাকে চাওক মোৰ অনুৰোধ নমস্কাৰ